আপোনালোকেতো দীপৰ বিলৰ পিকনিক প্লেচটো দেখিছে। আমি এতিয়া আপোনালোকক পশ্চিম চাইডৰ মানে দীপৰ বিলখিনি সম্পূৰ্ণভাৱে দেখাই দিম বুলি ভাবিছোঁ। এইফালে কেমেৰাটো অলপ ঘূৰাই দিয়াচোন, অলপ দেখাই দিয়া। এইফালে দিছে, এই ঢেকীজালখন আছে, ঢেকীজালখন বল আমাৰ এই পশ্চিম চাইডে ঢেকীজালো বোৱা হয়। এই ঢেকীজালখন আছে, ঢেকীজালখন বল আমাৰ এই পশ্চিম চাইডে ঢেকীজালো বোৱা হয়। এয়াই আমাৰ দীপৰ বিলৰ পশ্চিম চাইড, আৰু আমাৰ সোঁ চাইডে এখন ঢেকীজাল আছে, মাছ উঠায়। আমি সেয়ে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি আপোনালোকক ঢেকীজালৰ ফালে দেখুৱাই দিব বিচাৰিছোঁ। অলপ ঢেকীজালৰ চাইডে দেখুৱাই দিব। এয়া আমি দীপৰ বিলৰ চাইডতে এটা শিৱ মন্দিৰ দেখিছোঁ। আহক আমি চাই আহোঁ। এইটোৱে হ'ল শিৱ মন্দিৰ। ইয়াৰে স্থানীয় মানুহবোৰে আহি ইয়াতে পূজা কৰে। দীপৰ বিলৰ ওচৰৰ পৰা চাই আহোঁ। এইখনে আমাৰ দীপৰ বিল। মেটেঙো অলপ অলপ বলি আছে, মানে বতাহতে অলপ বতাহ দি আছে। ব'লা আমি নাৱত উঠি আহোঁ, আপোনালোকে চাই থাকিব। এয়া আমি নাৱত উঠিবলৈ আহিছোঁ। এয়া আমি নাৱত উঠি কিনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে দেখাই দি আছোঁ। চাউণ্ডটো গৈছিলে নাই বাৰু?